হেল্ল' বন্ধুসকল, মই জিয়াদুল ইছলাম আপোনালোকৰ ওচৰত লৈ আহিছোঁ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শেষলৈ চাই থাকক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰতদ্ৰৱাত কৰোনাৰ আতংক। ঐতিহাসিক কুজিসত্ৰত 12জন লোকৰ দেহত ধৰা পৰিল কোভিড-19 পজিটিভ আৰু ইয়াৰ পাছতেই 14 দিনৰ বাবে সত্ৰখনলৈ তীৰ্থযাত্ৰীৰ আগমনত বাধা দিলে পৰিচালনা সমিতিয়ে। বৰতদ্ৰৱাৰ ঐতিহাসিক কুজিসত্ৰত কৰোনাৰ অঞ্চলত নিচাজাতীয় দ্ৰব্যৰ অবাধ প্ৰচলন বৃদ্ধি পোৱা, অসামাজিক কাম কাজ ব্যাপক ৰূপত বৃদ্ধি পাই থকাৰ বাতৰি পৰিৱেশন হৈ থকাৰ সময়তে বৰতদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত দনিয়াবেটিৰ চৌৰাপাৰা ড্ৰাগছসহ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হয়। লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ বান্দৰদেৱাত অৰুণাচল প্ৰশাসনৰ বিৰুদ্ধে শনিবাৰে সন্ধিয়া পুনৰ ৰাইজৰ প্ৰতিবাদ। অৰুণাচল প্ৰশাসনে কোভিড পজিটিভ চিনাক্ত হোৱা একাংশ ট্ৰাক চালকৰ চিকিৎসাৰ ব্যৱস্থা নকৰি অসমৰ দিশে খেদি পঠিওৱাৰ অভিযোগ ৰাইজৰ। বান্দৰদেৱাস্থ অৰুণাচল প্ৰৱেশদ্বাৰত অৰুণাচল প্ৰশাসনে চলোৱা ৰেপিড টেষ্টত পজিটিভ ওলাইছিল কেইবাজনো ব্যক্তিৰ। চুবুৰীয়া ৰাজ্যখনৰ প্ৰশাসনৰ এই দায়িত্বজ্ঞানহীন কাণ্ডত জাঙুৰ খাই উঠি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰিছে বান্দৰদেৱাৰ সচেতন মহলে।